নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম কিছুমান উল্লেখযোগ্য আৱিষ্কাৰ আৰু আৱিষ্কাৰক প্ৰথম হৈছে ইমেইল ইয়াৰ আৱিষ্কাৰক ৰেটো মলিনসন 1971 চনত এটিএম ইয়াৰ আৱিষ্কাৰক হৈছে লুথাৰ জৰ্জ চিমিজিয়ান 1958 চনত ইণ্টাৰনেট ইয়াৰ আৱিষ্কাৰক হৈছে গ্লেন ৰিকাৰ্ড 1970 চনত টেলিভিছন ইয়াৰ আৱিষ্কাৰক হৈছে জন লগি বেয়াৰ্ড 1926 চনত জেৰক্স মেচিন চেষ্টাৰ কাৰ্লটন ইয়াৰ আৱিষ্কাৰক হৈছে 1948 চনত বেৰোমিটাৰ ইয়াৰ আৱিষ্কাৰক হৈছে ইভান গেলিস্তা টৰিচেলি 1646 চনত ইলেক্ট্ৰিক ইস্ত্ৰি ইয়াৰ আৱিষ্কাৰক হৈছে এইচ.ডব্লিউ. চিলে 1882 চনত ডিজেল ইঞ্জিন ইয়াৰ আৱিষ্কাৰক হৈছে ৰডলফ ডিজেল 1895 চনত জ্যামিতি ইউক্লিড খ্ৰীষ্টপূৰ্ব 300 আধুনিক কম্পিউটাৰ চাৰ্লছ বেবেজ 1834 চনত ভাইৰাছ ইয়াৰ আৱিষ্কাৰক হৈছে ইভানস্কি 1892 চনত মটৰচাইকেল ইয়াৰ আৱিষ্কাৰক হৈছে এডৱাৰ্ড ৱাল্টাৰ 1848 চনত মাইক্ৰফোন ইয়াৰ আৱিষ্কাৰক হৈছে আলেকজেণ্ডাৰ গ্ৰাহাম বেল 1876 পেৰাচুট ইয়াৰ আৱিষ্কাৰক হৈছে এ.জে. গাৰ্নেৰিন 1797 চনত গ্ৰামাফোন টমাছ আলভা এডিছন 1878 চনত অক্সিজেন ইয়াৰ আৱিষ্কাৰক হৈছে জোচেফ প্ৰিষ্টলি 1876 চনত এৰোপ্লেন ইয়াৰ আৱিষ্কাৰক হৈছে ৰাইট ভাতৃদ্বয় 1903 চনত হেলিকপ্টাৰ ইয়াৰ আৱিষ্কাৰক হৈছে চিকুৰছফি 1939 চনত চিলাই মেচিন ইয়াৰ আৱিষ্কাৰক হৈছে ইলিয়াছ হাউচ 1846 চনত মধ্যাকৰ্ষণ ইয়াৰ আৱিষ্কাৰক হৈছে ছাৰ আইজাক নিউটন 1666 চনত